কোনোবাই আপোনাক হিংসা কৰিলে, আপোনাক লৈ জ্বলিলে বা ঈৰ্ষা কৰিলে আপুনি কি কৰিব জানেনে? এই ভিডিঅ'ৰ জৰিয়তে সকলোখিনি ক'বলৈ বিচাৰিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাওক আৰু ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যাৰ মনত অলেখ আশা আৰু হেঁপাহ আছে তেওঁ কেতিয়াও হাৰ নামানে, আৰু যাৰ মনত আশা আৰু হেঁপাহ নাই তেওঁ কেতিয়াও জিকিব নোৱাৰে। আৰু যিসকলে জিকিবলৈ বিচাৰে তেওঁলোকে কেতিয়াও হাৰিবলৈ ভয় নকৰে, আৰু যিসকলে হাৰিবলৈ ভয় কৰে তেওঁলোক কেতিয়াও জিকিবলৈ নোৱাৰে। মানুহে আপোনাৰ মাজত আপোনাক দেখা নাপায়, নিজক দেখা পায়, আৰু সেয়েহে ভাল মানুহে আপোনাক ভাল বুলি ভাবে আৰু বেয়া মানুহে আপোনাক বেয়া বুলি ভাবে। জীৱনত যদি বহুদূৰ আগুৱাই যাবলৈ বিচাৰিছে তেনেহ'লে পিছলৈ কেতিয়াও ঘূৰি নাচাব। আপুনি এনেকুৱা কামেই কৰিব। কেনেকুৱা আপুনি চিন্তা কৰি থাকে আৰু আপুনি তেনেকুৱাই হৈ যাব যেনেকুৱা আপুনি কাম কৰে। আমাৰ জীৱন এটাই, গতিকে এইটো আপোনাৰ সিদ্ধান্ত যে আপুনি এই জীৱনত হাঁহিৰে জীয়াই থাকিব বিচাৰে নে কান্দি কান্দি। য'ত আপোনাৰ আদৰ নাই, মূল্য নাই, তালৈ কেতিয়াও নাযাব, আৰু য'ত আপোনাৰ মূল্য আছে, আদৰ আছে, তাত আপুনি কাকোৱেই অনাদৰ নকৰিব। মানুহৰ জীৱনটো এটা পানীৰ টোপালৰ দৰে, কিন্তু অহংকাৰ সাগৰতকৈও বেছি। আপোনাৰ ওপৰত যদি কোনোবা জ্বলে তেন্তে আপুনি এনেকুৱা কিবা এটা কৰিব পাৰিছে যিটো তেওঁ কৰিব পৰা নাই। যিকোনো এজন মানুহক যদি আপুনি বেছিকৈ শুধৰাবলৈ যায় তেন্তে আপুনিয়েই তেওঁৰ শত্ৰু হৈ পৰিব। শুদ্ধ কৰ্ম সেয়া নহয় যাৰ পৰিণাম সদায় শুদ্ধ হয়। শুদ্ধ কৰ্ম সেয়াহে যাৰ উদ্দেশ্য কেতিয়াও ভুল নহয়। কিবা যদি সলনি কৰিব বিচাৰিছে তেনেহ'লে নিজৰ স্বভাৱবোৰ সলনি কৰিবলৈ চেষ্টা কৰিবচোন। ঠাই আৰু মানুহবোৰক সলনি কৰি একো নাপাব আপুনি এই জীৱনত। সময়ে তিনিটা ডাঙৰ কথা শিকাই থৈ যায়। সময়ে মানুহক চিনি পাবলৈ শিকাই থৈ যায়, সময়ে শক্তিশালী হ'বলৈ শিকাই থৈ যায়, সময়ে অকলে থাকিবলৈ শিকাই থৈ যায়।